আজি হৈছে শনিবাৰ 4 অক্টোবৰ 2025। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ নিজৰ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ 10টা খবৰ লৈ আমি হাজিৰ হৈছোঁ। গতিকে কোনো খবৰ বাদ নপৰিবলৈ শেষলৈকে চাই থাকক। 1 নম্বৰ খবৰ, দুদিন পিছতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ বেংক একাউণ্টত 1250 টকা লাভ কৰিব। এই ধন লাভ কৰিবলৈ হিতাধিকাৰীসকলে নিজৰ বেংক একাউণ্টত ডিবিটি লিংক কৰাটো বাধ্যতামূলক। যিসকল হিতাধিকাৰীয়ে এতিয়ালৈকে নিজৰ বেংক একাউণ্ট আধাৰ কাৰ্ড আৰু ডিবিটিৰ সৈতে লিংক কৰা নাই, তেওঁলোকে শীঘ্ৰেই বেংকলৈ গৈ এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগে, নহ'লে তেওঁলোকৰ ধন জমা নহ'ব। 2 নম্বৰ খবৰ, সমগ্ৰ দেশৰ ভিতৰত অসমত বাল্যবিবাহ গোচৰ সৰ্বাধিক বৃদ্ধি পাইছে। কঠোৰ আইন থকাৰ পিছতো এনে পৰিসংখ্যাই ৰাজ্যখনৰ বাবে এক ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। 3 নম্বৰ খবৰ, অসম নাগালেণ্ড সীমান্তৰ পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে। নাগালেণ্ডৰ সন্দেহযুক্ত দুৰ্বৃত্তই গোলাঘাট জিলাৰ কেইবাটাও ঘৰত জুই লগাই দিয়াৰ অভিযোগ উঠিছে। এই ঘটনাৰ পিছতে সীমান্ত অঞ্চলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 4 নম্বৰ খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ চলা তদন্তৰ মাজতে ছিংগাপুৰৰ পৰা ভাৰতলৈ পষ্টমৰ্টম ৰিপৰ্ট প্ৰেৰণ কৰিছে। অসম আৰক্ষীয়ে ইয়াক কেৱল দুৰ্ঘটনা বুলি ভবা নাই, বৰঞ্চ হত্যাৰ ষড়যন্ত্ৰৰ দিশটো চোৱা হৈছে আৰু 4জনক গ্ৰেপ্তাৰ কৰা হৈছে। 5 নম্বৰ খবৰ, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত থকাৰ সন্দেহত অসম আৰক্ষীয়ে সংগীতকাৰ শেখৰ ৰুট আৰু গায়ক অমিত প্ৰভাক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে এই দুয়োজন ষড়যন্ত্ৰৰ সৈতে জড়িত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে। 6 নম্বৰ খবৰ, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডক্টৰ মোহন যাদৱ আজি অসমত ভ্ৰমণত আহিছে। তেওঁ গুৱাহাটীত এনে ৰোড শ্ব'ত অংশ ল'ব। তেওঁৰ এই ভ্ৰমণটো উত্তৰ পূৰ্বৰ ৰাজ্যসমূহ আৰু ভূটানৰ বিনিয়োগকাৰীসকলৰ বাবে আয়োজন কৰা এক সন্মিলনৰ অংশ। 7 নম্বৰ খবৰ, বতৰ বিজ্ঞান বিভাগে অসম আৰু মেঘালয়কে ধৰি উত্তৰ পূৰ্বৰ 17খন ৰাজ্যত প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। অহা 24 ঘণ্টাত অসমৰ বহু ঠাইত বিজুলীৰ সৈতে মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। 9 নম্বৰ খবৰ, ৰঙামূৰীয়া শগুন, বগা ডেউকাৰ, কাঠৰ হাঁহ আৰু সোণালী বান্দৰৰ দৰে লুপ্তপ্ৰায় প্ৰজাতিৰ ধৰি বহুতো বন্যপ্ৰাণীৰ ঘৰ হৈছে অসম। আমাৰ চৰকাৰে এই বন্যপ্ৰাণীসমূহৰ সংৰক্ষণ আৰু পৰ্যটনৰ প্ৰসাৰ কৰাৰ বাবে নতুন আঁচনি আৰম্ভ কৰিব পাৰে। 10 নম্বৰ খবৰ, অসমৰ ৰাইফলছ আৰু আৰক্ষীৰ যুটীয়া অভিযানত শেহতীয়াকৈ কোকেইন আৰু হেৰোইনকে ধৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। জব্দ কৰা এই ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কোটি টকাৰো অধিক। 11 নম্বৰ খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সমাধানৰ বাবে গঠিত বিশেষ তদন্তকাৰী দল SIT এই শিল্পীগৰাকীৰ মেনেজাৰৰ ঘৰত তালাচী চলাইছে। মেনেজাৰৰ ওপৰত জুবিনৰ হত্যা কৰাৰ ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগ উঠিছে, যাৰ বাবে এই গোচৰটোৱে অধিক জটিল ৰূপ লৈছে। আৰু আপোনালোকে এতিয়া চাই আছে আছাম 24 লাইভ। এনে খবৰ আপোনালোকে ডেইলি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।